ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকৰ ক্লাছ 6-ৰ ছায়েন্সৰ পাৰ্ট 1-ৰ চেপ্টাৰ নাম্বাৰ 5। পাঠটিৰ নাম হৈছে গতি আৰু দূৰত্বৰ জোখ-মাপ। তাৰ অনুশীলনী সম্পূৰ্ণ প্ৰশ্ন উত্তৰ আমাৰ এই ভিডিঅ'টোৰ যোগেদি তোমালোকক দিয়া হ'ব। তোমালোকৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো হৈছে মাটি, পানী আৰু বায়ুত ব্যৱহাৰ কৰা পৰিবহণ ব্যৱস্থাৰ প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া। উত্তৰটো হৈছে মাটিত ব্যৱহাৰ কৰা পৰিবহণ ব্যৱস্থাৰ দুটা উদাহৰণ হ'ল চাইকেল আৰু মটৰগাড়ী। পানীত ব্যৱহাৰ কৰা পৰিবহণ ব্যৱস্থাৰ দুটা উদাহৰণ হ'ল নাও আৰু জাহাজ। বায়ুত ব্যৱহাৰ কৰা পৰিবহণ ব্যৱস্থাৰ দুটা উদাহৰণ হ'ল উৰাজাহাজ আৰু হেলিকপ্টাৰ। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটো আছে খালী ঠাই পূৰণ কৰা। তাৰে প্ৰথমটো হৈছে 1 মিটাৰ মানে ডেছ চেণ্টিমিটাৰ। এতিয়া 1 মিটাৰ মানে কিমান চেণ্টিমিটাৰ হয়? 100 চেণ্টিমিটাৰ। সেইবাবে উত্তৰটো কি হ'ব? 1 মিটাৰ মানে খালী ঠাইখিনিত হ'ব 100 চেণ্টিমিটাৰ। তাৰপিছতে আহিলে 5 কিলোমিটাৰ মানে ডেছ মিটাৰ। এতিয়া 1 কিলোমিটাৰত কিমান মিটাৰ থাকে? 1000 মিটাৰ। সেয়েহে 5 কিলোমিটাৰত কিমান মিটাৰ হ'ব? 5000। সেই উত্তৰটো কি হ'ব? 5 কিলোমিটাৰ মানে খালী ঠাইখিনিত হ'ব 5000 মিটাৰ। এতিয়া নেক্সটটো আহিলে দোলনাত শিশু এটাই কৰা গতিটো হৈছে ডেছ। এতিয়া দোলনাত শিশু এটাই গতিটো কি হ'ব? দোলনা মানে হৈছে দোলনাখন। দোলনাখন এবাৰ কি হয়? আগলৈ যায়, এবাৰ পিছলৈ যায়। আকৌ আগলৈ যায়, আকৌ পিছলৈ যায়। মানে সেইটো পুনৰ একেটা গতিয়ে পুনৰ হৈ থাকে। সেই উত্তৰটো কি হ'ব? দোলনাত শিশু এটাই কৰা গতিটো হৈছে পৰ্যাবৃত্ত গতি। তাৰপিছত আহিছে ঘ নম্বৰটো চিলাই মেচিনৰ বেজীটোৰ গতিটো হৈছে ডেছ। চিলাই মেচিনৰ বেজীটো কি হয়? এবাৰ ওপৰলৈ আহে, এবাৰ তললৈ যায়, এবাৰ ওপৰলৈ আহে, এবাৰ তললৈ যায়, এবাৰ ওপৰলৈ আহে। তাৰ কাৰণে ইয়াৰ গতিটো কি হ'ব? পৰ্যাবৃত্ত গতি। সেই উত্তৰটো কি হ'ব? চিলাই মেচিনৰ বেজীটোৰ গতিটো হৈছে খালী ঠাইখিনিত হ'ব পৰ্যাবৃত্ত গতি। তাৰপিছত 9 নম্বৰটো আহিলে বাইচাইকেলৰ চকাৰ গতিটো হৈছে। এতিয়া বাইচাইকেলখনটো চকাটো যেতিয়া ঘূৰে, চাইকেলখন আগলৈ গৈ থাকে, মানে সি সৰলৰৈখিক গতিত যায়। কিন্তু চকাটো কি গতিত ঘূৰে? বৃত্তীয় গতিত। সি গোল গোলকে ঘূৰি থাকে। সেই তাৰ উত্তৰটো কি হ'ব? বাইচাইকেলৰ চকাৰ গতিটো হৈছে খালী ঠাইখিনিত হ'ব বৃত্তীয় গতি। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটো দিছে ঘড়ীৰ খোজ বা পদচিহ্ন এটাক কিয় দৈৰ্ঘ্যৰ জোখৰ প্ৰকাশ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি? উত্তৰটো হ'ব ঘড়ীৰ খোজ বা পদচিহ্ন এটাক দৈৰ্ঘ্যৰ জোখৰ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি, কাৰণ ই কোনো প্ৰমাণ একক নহয়। ব্যক্তি অনুসৰি ঘড়ীৰ খোজ বা পদচিহ্ন বেলেগ বেলেগ হ'ব। তাৰপিছতে আহিছে 4 নম্বৰটো বৰ্ধিত ক্ৰমত তলৰ তথ্যবোৰ সজোৱা। এতিয়া বৰ্ধিত ক্ৰম মানে আমাক সৰুৰ পৰা ডাঙৰলৈ আমাক সজাব লাগে। তাৰে সজাবলৈ কি দিছে চোৱা? 1 মিটাৰ, 1 চেণ্টিমিটাৰ, 1 কিলোমিটাৰ, 1 মিলিমিটাৰ। এতিয়া সকলোতকে সৰুটো আমি প্ৰথমতে লিখিব লাগিব। মানে ই সৰুৰ পৰা ডাঙৰলৈ যাব নহয়, বৰ্ধিত ক্ৰম মানে। এতিয়া চবতকে সৰু কি হ'ব? এই গোটেইকেইটাৰ ভিতৰতে 4টাৰ ভিতৰত 1 মিলিমিটাৰটো সকলোতকে সৰু হ'ব। সেয়েহে প্ৰথমতে হ'ব 1 মিলিমিটাৰ, তাৰপিছত আহিব 1 চেণ্টিমিটাৰ, তাৰপিছত আহিব 1 মিটাৰ, আৰু আটাইতকৈ ডাঙৰ কি? 1 কিলোমিটাৰ, সেইটো একেবাৰে শেষত আহিব। এতিয়া অনুশীলনীৰ 5 নম্বৰ প্ৰশ্নটো হৈছে এজন মানুহৰ উচ্চতা 1.65 মিটাৰ। ইয়াক চেণ্টিমিটাৰ আৰু মিলিমিটাৰত প্ৰকাশ কৰা। এতিয়া এজন মানুহৰ উচ্চতা দিয়া আছে 1.65 মিটাৰ বুলি। তাক আমি কি কৰিব লাগে? প্ৰশ্নটো মতে চেণ্টিমিটাৰটো নিব লাগিব এবাৰ, আকৌ মিলিমিটাৰটো দেখাব লাগিব। এতিয়া উত্তৰটো হ'ব কেনেধৰণৰ চোৱা। দিয়া আছে আমাক এজন মানুহৰ উচ্চতা সমান 1.65 মিটাৰ। এতিয়া আমি জানো যে 1 মিটাৰ 100 চেণ্টিমিটাৰ।
সেয়েহে কি হ'ব 1.65 মিটাৰ সমান 1.65 পূৰণ 100 চেণ্টিমিটাৰ। ইয়াত মিটাৰ যিটো মিটাৰত দিয়া আছে তাৰ লগত যদি আমি 100 এটা পূৰণ কৰোঁ তেতিয়া সি চেণ্টিমিটাৰলৈ যাব। তাৰ উত্তৰটো কি হ'বগে 165 চেণ্টিমিটাৰ। তাৰপিছত আকৌ আমি এতিয়া মিলিমিটাৰ নিব লাগিব। সেইবাবে আমি আকৌ লিখিম। আকৌ আমি জানো 1 মিটাৰ সমান 1000 মিলিমিটাৰ। সেয়েহে 1.65 মিটাৰ সমান 1.65 পূৰণ 1000 মিলিমিটাৰ। এতিয়া মিটাৰক যদি আমি 1000ৰে পূৰণ কৰোঁ সি মিলিমিটাৰলৈ যায়, কাৰণ 1 মিটাৰত 1000 মিলিমিটাৰ। এতিয়া উত্তৰটো কি হ'বগে ইয়াৰ 1650 মিলিমিটাৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে ৰাধাৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব 3250 মিটাৰ। ইয়াক কিলোমিটাৰত প্ৰকাশ কৰা। আমাৰ এতিয়া প্ৰশ্নটোত দিয়া আছে যে ৰাধাৰ ঘৰ আৰু স্কুলখনৰ মাজৰ দূৰত্ব 3200 মিটাৰ। এই মিটাৰক দিয়াটোক আমি কি কৰিব লাগিব কিলোমিটাৰত প্ৰকাশ কৰিব লাগিব। এই উত্তৰটো কেনেকে লিখি আমি চাওঁ। উত্তৰ দিয়া আছে ৰাধাৰ ঘৰ আৰু স্কুলৰ মাজৰ দূৰত্ব সমান 3250 মিটাৰ। আমি জানো 1000 মিটাৰ সমান 1 কিলোমিটাৰ। সেয়েহে 3250 মিটাৰ সমান 3250 হৰণ 1000 কিলোমিটাৰ। 3250 চব যেতিয়া আমি 1000 হৰণ কৰিম সি কিলোমিটাৰলৈ ৰূপান্তৰ হ'ব, প্ৰকাশ কৰিব পাৰিম তেনেকে। যিহেতু যিমানটো মিটাৰত দিয়া থাকে তাৰ লগত তাক যদি আমি 1000 হৰণ কৰোঁ তাক আমি কিলোমিটাৰ প্ৰকাশ কৰা হয়। এতিয়া উত্তৰটো কি হ'ব 3.250 কিলোমিটাৰ। অনুশীলনী 7 নম্বৰ প্ৰশ্নটো হৈছে ঊণ গঠা শলা এডালৰ দৈৰ্ঘ্য জোখোতে স্কেলডালৰ এটা মূৰৰ মান 3 চেণ্টিমিটাৰ আৰু আনটো মূৰৰ মান 33.1 চেণ্টিমিটাৰ পোৱা গ'ল। শলাডালৰ দৈৰ্ঘ্য কিমান? এতিয়া ঊণ গুঠা শলা এডালৰ দৈৰ্ঘ্যডাল জোখোতে আমি স্কেলডালৰ এটা মূৰত কি আছিলে কিমান আছিলে 3 চেণ্টিমিটাৰ আৰু আনটো মূৰত 33.1 চেণ্টিমিটাৰ। এতিয়া শলাডালৰ দৈৰ্ঘ্যটো আমি ওলাব লাগে। তাৰ বাবে উত্তৰটো চোৱা এতিয়া কেনেকে হ'ব। দিয়া আছে ঊণ গুঠা শলা এডালৰ দৈৰ্ঘ্য জোখোতে স্কেলডালৰ এটা মূৰৰ মান 3 চেণ্টিমিটাৰ আৰু আনটো মূৰৰ মান 33.1 চেণ্টিমিটাৰ। এতেকে শলাডালৰ দৈৰ্ঘ্য হ'ব সমান 33.1 বিয়োগ 3.0 চেণ্টিমিটাৰ। ইয়াক আমি বিয়োগ কৰিলে আমাৰ শলাডালৰ দৈৰ্ঘ্য ওলাব। তেতিয়া মই উত্তৰটো কিমান পালো 30.1 চেণ্টিমিটাৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে চলি গৈ থকা বাইচাইকেল এখন আৰু চুইচ অন কৰা চিলিং ফেন এখনৰ গতিৰ সাদৃশ্য আৰু পাৰ্থক্যবোৰ লিখা। উত্তৰটো হ'ব চলি গৈ থকা বাইচাইকেল এখন আৰু চুইচ অন কৰা চিলিং ফেন এখনৰ গতিৰ সাদৃশ্য হ'ল চলি গৈ থকা বাইচাইকেল এখনৰ চকাকেইটা আৰু চুইচ অন কৰা চিলিং ফেন এখনৰ পাংখাকেইখনে বৃত্তীয় গতিত গতি কৰি থাকে। চকাকেইটাও গোল গোলকে ঘূৰি থাকে আৰু চুইচ অন কৰা চিলিং ফেনখনৰ পাংখাকেইখনো কি হয় গোল গোলকে ঘূৰি থাকে। কাৰণ তাৰমানে কি সিহঁত দুয়োটাই বৃত্তীয় গতিত গতি কৰি থাকে। তাৰপিছত চলি গৈ থকা বাইচাইকেল এখন আৰু চুইচ অন কৰা চিলিং ফেন এখনৰ গতিৰ পাৰ্থক্যবোৰ হ'ল চলি গৈ থকা বাইচাইকেল এখনৰ স্থানৰ পৰিৱৰ্তন ঘটে, কিন্তু চুইচ অন কৰা চিলিং ফেন এখনৰ স্থানৰ পৰিৱৰ্তন নহয়। এতিয়া বাইচাইকেলখন যেতিয়া চলি যে গৈ থাকিব সিটো এঠাইতে ৰৈ নাথাকে, আন ঠাইলৈ যাবই সি সদায় আগলৈ গতি কৰিব। কিন্তু ফেনখন কি হ'ব যিমান ঘূৰিলেও সি একে জেগাতে ৰৈ থাকিব। এতিয়া অনুশীলনী 9 নম্বৰ প্ৰশ্নটো হৈছে দূৰত্ব জুখিবলৈ তোমালোকে বাৰু কিয় ইলাষ্টিকৰ মাপক ফিতা ব্যৱহাৰ কৰিব নোৱাৰা? ইলাষ্টিকৰ ফিতাৰে তুমি জোখা দূৰত্ব এটাৰ বিষয়ে কাৰোবাক কওঁতে তুমি কি সমস্যাৰ সন্মুখীন হ'বা? উত্তৰটো হৈছে দূৰত্ব জুখিবলৈ ইলাষ্টিকৰ মাপক ফিতা ব্যৱহাৰ কৰিব নোৱাৰি, কাৰণ ইলাষ্টিক ফিতাৰ কোনো নিৰ্দিষ্ট দৈৰ্ঘ্য নাই। বেলেগ বেলেগ বলেৰে টানিলে ইয়াৰ দৈৰ্ঘ্য বেলেগ বেলেগ হয়।
তাৰপিছত ইলাষ্টিকৰ ফিটাৰে সদায় আচল মানতকৈ বেছি বা কম মান দেখুৱাব আৰু ইয়াৰ দ্বাৰা সঠিক মান নিৰ্ণয় কৰাত অসুবিধা হ'ব। সেইবাবে আমি ইলাষ্টিক ফিটাৰে জুখি কোনো ঠাইৰ দূৰত্ব ক'ব নোৱাৰিম। এতিয়া অনুশীলনীৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে পৰ্যাবৃত্তৰ গতিৰ দুটা উদাহৰণ দিয়া। এইটোতো হৈছে পৰ্যাবৃত্তৰ গতিৰ দুটা উদাহৰণ হ'ল শিশু এটাই দোলনাত দুলি থকা আৰু খ নম্বৰটো হৈছে গীটাৰ বজাওঁতে কঁপি থকা তাঁৰডাল। ইমানখিনিতে তোমালোকৰ অনুশীলনী খিনি শেষ হৈছে। আগলৈ তোমালোকৰ নেক্সট আমাৰ ক্লাছ 6 চায়েন্সৰ 6 নম্বৰ চেপ্টাৰটো আমাৰ ভিডিঅ'ত দিয়া হ'ব।